গুড ইভিনিং সকলোকে। আজি আমি কথা পাতিম মেণ্ডেলৰ সূত্ৰৰ বিষয়ে। মেণ্ডেলৰ সূত্ৰটো আছে বংশগতিৰ সূত্ৰ আৰু প্ৰকাৰণ পাঠত। সো এইখিনি কিছুমান অলপ অসুবিধা লাগে সকলোকে। সো এইখিনি বিষয়ে আজি আমি কথা পাতিম। মেণ্ডেলৰ সূত্ৰ কি আছিল, কেইটা সূত্ৰ আছিল আৰু কেনেকুৱা আছিল। সো তাৰ আগতে আমি জানিব লাগিব যে বংশগতি মানে কি হয়। সো ইয়াত মই লিখি থোৱা আছে কিছুমান কথা। সো চাওঁ আমি কি আছে। সো মেণ্ডেলৰ সূত্ৰত বংশগতি মানে কি সেইটো চাওঁ। প্ৰথম বংশগতি মানে হৈছে পিতৃ মাতৃৰ পৰা সন্তানলৈ যিটো চৰিত্ৰৰ গতি কৰে সেই প্ৰক্ৰিয়াটোৱে হৈছে বংশগতি। ঠিক আছে, মানে কি সন্তানলৈ যিখিনি চৰিত্ৰসমূহ গুচি যায়, যোনটো গতি কৰে পিতৃ মাতৃৰ পৰা, সেই প্ৰক্ৰিয়াটোক বংশগতি বুলি কোৱা হয়। এতিয়া যিহেতু এইটো প্ৰক্ৰিয়া এটা চলি আছে, সো কোনোবা এটাইতো সেই যিখিনি চৰিত্ৰ আছে সেই চৰিত্ৰসমূহ কঢ়িয়াই আনিব লাগিব, হয় নহয়? তো সেই যি বস্তুৱে সেই চৰিত্ৰসমূহ কঢ়িয়াই আনে, মেণ্ডেলে তাক কাৰক বুলি কৈছিলে আৰু তাৰ পিছত বহুত পিছতে তাক জিন বুলি জনা যায়। তো আজিকালি আমি জিন হিচাপে জানো তাক, কিন্তু মেণ্ডেলে তাক কাৰক বুলি কৈছিলে। কাৰক আৰু জিন দুইটা একে হয়। সো জিন মানে কি, যিয়ে চৰিত্ৰ কঢ়িয়াই আনে। আৰু এই জিনবোৰ জোৰ হিচাপে থাকে, যেনে সিহঁত জোৰ হিচাপে থাকে, যেনে টি টি এইটো এনেকৈ সিহঁত জোৰ হিচাপে থাকে। ঠিক আছে, তাৰপিছত আমি চাওঁ আৰু এটা শব্দ আছে, সেইটো হ'ল এলিল। তো এলিল মানে কি হয়? এলিল মানে হৈছে বিপৰীত ধৰ্মী চৰিত্ৰৰ সংকেত কঢ়িওৱা যেন। মানে কি হয় যে সিহঁত জিন একে হয়, এটা জিনৰে সামান্য পৃথক ৰূপ। জিন একেটা হয় সিহঁত, কিন্তু সিহঁতৰ ৰূপটো অলপ বেলেগ, সিহঁত বিপৰীত ধৰ্মী। যেনে যদি এই টি টি ওখ বুজায়, ওখ চৰিত্ৰ বুজায়, তেনেহলে আৰু এটা এনেকৈ টি টি থাকিব যি চাপৰ চৰিত্ৰ হয়। তো এইবিলাক হৈছে এলিল। ঠিক আছে, তাৰপিছত এতিয়া আমি বংশগতিৰ সূত্ৰলৈ আহোঁ। তো মেণ্ডেলে 3টা সূত্ৰ দিছিলে বংশগতিৰ কাৰণে। ঠিক আছে, তো এইখিনি যিহেতু কিতাপত অলপ আগে পিছে আছে, গতিকে অলপ অসুবিধা হয়। সো বংশগতিৰ সূত্ৰ টোটেল 3খন দিছিলে মেণ্ডেলে। তাৰ ভিতৰত সি একশংকৰৰ কাৰণে দিছিলে 2টা। ঠিক আছে, একশংকৰ মানে কি, যেতিয়া চৰিত্ৰ অকল এটা চৰিত্ৰ আমি চাওঁ, এটা চৰিত্ৰ শংকৰ, সেইটো একশংকৰ বুলি কোৱা হয়। আৰু দ্বিশংকৰ মানে হৈছে যেতিয়া 2টা চৰিত্ৰ চোৱা হয় একেলগে। ঠিক আছে, সো একশংকৰত সি দুটা সূত্ৰ আছে একশংকৰত। প্ৰথমটো হৈছে প্ৰবলতাৰ সূত্ৰ বা প্ৰথম সূত্ৰ, আৰু দ্বিতীয়টো হৈছে পৃথকীকৰণৰ সূত্ৰ বা এইটো দ্বিতীয় সূত্ৰ বুলিও কোৱা হয়। ঠিক আছে, আৰু দ্বিশংকৰত আমাৰ আছে স্বাধীন বৰ্গ বিভাজন সূত্ৰ। এই 3টা সূত্ৰ মেণ্ডেলে দিছিলে। সো আমি একশংকৰৰ যোনটো প্ৰবলতাৰ সূত্ৰ সেইটো চাওঁ। তো সিহঁতে কি কৈছিলে, এই যিখিনি ইয়াত লিখা আছে, বিসদৃশ জোৰত কাৰক এটা প্ৰভাৱী আৰু এটা অপ্ৰভাৱী থাকে। প্ৰভাৱিত কাৰকটোৱে অপ্ৰভাৱী কাৰকটোক প্ৰভাৱিত কৰি ৰাখে। মানে কি, এতিয়া বিসদৃশ জোৰ মানে কি? তো জোৰ দুই ধৰণৰ হ'ব পাৰে, সদৃশ বা বিসদৃশ। তো ইয়াত যদি আমি চাওঁ, এলিল 2টা এনেকৈ আছে, এইটো 2টা একে এলিল আছে, এইটো সদৃশ হয়। ঠিক আছে, এইটো সদৃশ জোৰ। আৰু যদি এনেকৈ বেলেগ বেলেগ থাকে, ডাঙৰ সৰু বা বেলেগ বেলেগ, এনেকৈ নহয় পেলাই আৰু এনেকৈ হ'ব পাৰে, এনেকৈ যদি থাকে, এইবিলাক হৈছে বিসদৃশ। ঠিক আছে, বিসদৃশ। ঠিক আছে, তো ইয়াত কোৱা মতে কি হয়, যদি 2টা এনেকৈ আছে, যদি 2টা একে আছে, তেনেহলেতো কোনো প্ৰব্লেম নাই। ঠিক আছে, কিন্তু যদি 2টা এনেকৈ আছে বিসদৃশ, তেনেহলে কি কৈছে, যোনটো প্ৰভাৱী হয় সেইটোৱে অপ্ৰভাৱী যোনটো হয় তাক প্ৰভাৱিত কৰি ৰাখে, মানে তাক দবাই ৰাখে তলত। তাৰ যোনটো কেৰেক্টাৰ হয়, বৈশিষ্ট্য, সেইটো বাহিৰলৈ ওলাই আহিবলৈ নিদিয়ে। মানে ইয়াত যোনটো এইটো টি, এইটো হৈছে প্ৰভাৱী, প্ৰভাৱী, আৰু এইটো হৈছে অপ্ৰভাৱী। তো ইয়াত আমি কি পাইছো, যোনটো ডাঙৰ টি সেইটো ওখ আৰু সৰু টি চাপৰ। সো ইয়াত ডাঙৰ টিটো ওখ হয়, সৰু টিটো চাপৰ। সো যেতিয়া আমি এইটো সংকৰ কৰো, তেনেহলে আমি ইয়াত এনেকৈ থাকিলেও অকল ওখ গছবিলাকহে পাওঁ। ঠিক আছে, তো এইটো হৈছে প্ৰবলতাৰ প্ৰথম সূত্ৰ। এতিয়া পৃথকীকৰণৰ সূত্ৰ বা এইটো দ্বিতীয় সূত্ৰ। দ্বিতীয় সূত্ৰ, তো দ্বিতীয় সূত্ৰত কি কৈছিলে, ইয়াত নামৰ পৰা আমি গম পাব পাৰো কিবা পৃথক হৈ আছে। ঠিক আছে, তো পৃথক কি হয়, এই যিখিনি এলিল আছিলে, এই এলিলসমূহ যেতিয়া পিতৃ মাতৃৰ পৰা সন্তানলৈ আহে, সেই অহা সময়ত এই 2টা একেলগে নাহে, সেই 2টা প্ৰথমে পৃথক হৈ লয়, তেতিয়াহে আহে। ঠিক আছে, তো ইয়াত কি কৈছে, পিতৃত 2টা এলিল থাকিলেও
ইহঁত এনেদৰে পৃথক হয় যাতে জনন কোষে মাত্ৰ এটা কাৰকহে লাভ কৰে, এলিলবোৰৰ কোনো মিশ্ৰণ নহয়। মানে যদি এনেকৈ দুটা আছে, এই দুটাটো একে হয়, এই দুটা ডাঙৰ ডাঙৰ টি আছে, হয় নহয়? তো ইয়াৰ পৰা যেতিয়া জনন কোষলৈ এলিলবোৰ আহিব, অকল এটা এলিলে আহিব, ঠিক আছে, কাৰণ এই দুটা একে হয়। কিন্তু যদি এখিনি বিসদৃশ থাকে টি টি, তেনেহলে জনন কোষত এই দুটা বেলেগে আহিব, পৃথক হৈ পেলাই আহিব। ডাঙৰ টি এনেকৈ আহিব বেলেগ, আৰু সৰু টি বেলেগকে আহিব। ইহঁত পৃথক হৈ পেলাই জনন কোষলৈ গুচি যাব। তো এইটোৱে আছিলে পৃথকীকৰণৰ সূত্ৰ। এতিয়া 3 নম্বৰ সূত্ৰলৈ আহোঁ, যোনটো দ্বিশংকৰৰ সূত্ৰ আছিল, যোনটো হৈছে স্বাধীন বৰ্গ বিভাজন সূত্ৰ। মানে কি হয়, যেতিয়া চৰিত্ৰ দুটা আমি সংকৰ কৰোঁ, যেনে আমি ওখ চৰিত্ৰ চালোঁ, তাৰ লগতে তাৰ কালাৰ কি হয় সেইটো চৰিত্ৰ চালোঁ। যেনে ওখ ল'ৰা আৰু বগা ল'ৰা, সেই দুটা কালাৰ আমি একেলগে চালোঁ। কিন্তু ইয়াত কি চাই আছিলোঁ, ওখ গছ বা চাপৰ গছ। তো তেনেকৈ ইয়াত দুটা চৰিত্ৰ একেলগে চোৱা হয়। তো এই দুটা চৰিত্ৰ একেলগে চাওঁতে কি কৈছে, যে যোনটো কলা কালাৰ, সেই কালাৰৰ যোনটো চৰিত্ৰ আৰু যোনটো ওখ বা চাপৰৰ চৰিত্ৰ, সেই দুটা বেলেগে বেলেগে সিহঁত ভাগ হয়, বেলেগে বেলেগে পৃথকীকৰণ হয়, ঠিক আছে। তো মই বুজাই আছো কি হয়। যেতিয়া এটা সংকৰত দুযোৰ চৰিত্ৰ থাকে, এযোৰ চৰিত্ৰৰ পৃথকীকৰণ আনযোৰ চৰিত্ৰৰ ওপৰত নিৰ্ভৰ নকৰে। আমি যোনটো কিতাপ আছে, কিতাপত দিয়া আছে ইয়াত যোনটো ঘূৰণীয়া আকৃতি আৰু খুতৰা আকৃতি, তাৰ লগত হালধীয়া আৰু সেউজীয়া কালাৰ দিয়া আছে, ঠিক আছে। এইটোৰ শংকৰ আছে, দ্বিশংকৰ, আৰু ইয়াৰ ওপৰতে এইটো বুজোৱা হৈছে। চ' মই তাৰ ওপৰতে বুজাই আছো যে এই ডাঙৰ আৰে কি বুজাইছে, ঘূৰণীয়া, ঠিক আছে, ঘূৰণীয়া আকৃতি, আৰু সৰু আৰে খুতৰা আকৃতি বুজায়, ঠিক আছে। চ' এই দুটা ডাঙৰ আৰ, তো এইটো হৈছে এটা এলিল, এইটোৱে কি বুজাই আছে, ঘূৰণীয়া, আৰু সৰু আৰ ইহঁতে কি বুজাই আছে, খুতুৰা, ঠিক আছে। ইয়াৰ লগতে যোনটো এইটো ৱাই ৱাই, এই ডাঙৰ ৱাই ৱাই কি বুজাব, সিহঁত হালধীয়া কালাৰ, আৰু যেতিয়া সৰু ৱাই ৱাই থাকিব, এইবিলাকে সেউজীয়া কালাৰ বুজাই আছে, ঠিক আছে। তো যেতিয়া ইহঁতৰ সংকৰ হয়, তেতিয়াহ'লে এই ঘূৰণীয়া আকৃতি আৰু এই কালাৰৰ যোনটো বিভাজন হয়, এই পৃথকীকৰণ যোনটো হয় ইয়াত, সেইটো দুটাৰ ওপৰত কোনোটোৱে নিৰ্ভৰ নকৰে। এই আকৃতিৰ যোনটো বিভাজন সেইটো ইয়াৰ ওপৰত নিৰ্ভৰ নকৰে, আৰু এই কালাৰৰ যোনটো বিভাজন সেইটো ইয়াৰ ওপৰত নিৰ্ভৰ নকৰে। তো ইয়াৰ যোনটো বিভাজন সেইটো বেলেগে হ'ব, এইটো বেলেগে হ'ব, ঠিক আছে। তো এই বিভাজন বেলেগে হ'ব, তাৰ পিছতহে ইহঁতৰ সংকৰ হ'ব আকৌ। তো এইখিনি আছিল মেণ্ডেলৰ সূত্ৰ।